নমস্কাৰ আদৰণীয় অতিথিগণ সমস্ত শিক্ষকবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল জয় জয়তে সকলোলৈকে ৭১ সংখ্যক গণৰাজ্য দিৱসৰ অভিনন্দন জনাই আৰম্ভ কৰিছোঁ আমি 1950 চনৰ 26 জানুৱাৰী তাৰিখে কিয় সংবিধান প্ৰণয়ন কৰা হৈছিল আহকচোন দৰ্শকসকল দেৰি নকৰি আমি আৰম্ভ কৰোঁ 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান প্ৰণয়ন কৰি ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে তাত চহী কৰাৰ লগে লগে আমাৰ দেশৰ বিশ্বৰ বৃহত্তম সংবিধানলৈ ৰূপান্তৰিত হয় সেয়েহে প্ৰতি বছৰে আমাৰ দেশত 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় 26 জানুৱাৰী দিনটো এক বৃহত্তৰ তাৎপৰ্য আছে কিয়নো সেই দিনাখন 1930 চন লাহোৰৰ কংগ্ৰেছৰ অধিৱেশন তাত পণ্ডিত জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতা ঘোষণা কৰিছিল 1930 চনৰ 26 জানুৱাৰী দিনা তেওঁ কৈছিল আৰু প্ৰতিজ্ঞাবদ্ধ হৈছিল যিদিনাখনলৈকে আমি পূৰ্ণ স্বাধীনতা লাভ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি সম্পূৰ্ণ সংগ্ৰাম চলাই থাকিম তেওঁ তেতিয়া প্ৰতিজ্ঞা কৰি কৈছিল আমি পূৰ্ণ স্বাধীনতা লাভ কৰিব নোৱাৰালৈকে আমাৰ সংগ্ৰাম চলি থাকিব আৰু প্ৰয়োজন সাপেক্ষে আমি প্ৰাণ আহুতি দিবলৈ প্ৰস্তুত আছোঁ সেইকাৰণে 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় 1950 চনৰ 26 জানুৱাৰী দিনা পূৰ্ণ গণৰাজ্যৰ ঘোষণা কৰা হৈছিল তেতিয়াৰ পৰা আমি পূৰ্ণ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ তেতিয়াৰ পৰা আমাৰ শাসনকৰ্তা লৰ্ড মাউণ্ট বেটেনৰ সলনি ৰাজেন্দ্ৰ প্ৰসাদৰ হাতলৈ আহে সেইদিনা ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত ৰাজপথত খুব ধুমধামেৰে উদযাপন কৰা হয় তাত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ইণ্ডিয়া গেটৰ সন্মুখত অমৰ জোৱানত শ্বহীদসকলক পুষ্পাঞ্জলি কৰা হয় তাত জল স্থল আৰু বায়ু সেনাৰ বীৰত্ব প্ৰদৰ্শন কৰি ভাৰতবৰ্ষৰ সামৰিক শক্তি বিশ্বৰ আগত প্ৰদৰ্শন কৰা হয় ৰাজপথত কলা সংস্কৃতি বাৰে বৰণীয়া বিভিন্ন ৰাজ্যৰ নৃত্য প্ৰগতিৰ পৰিচয় দিয়ে 26 জানুৱাৰীৰ দিনা আবেলি আতচবাজি ফুটাই উল্লাস কৰা হয় সন্ধিয়া চৰকাৰী ভৱনত বন্তি জ্বলায় দেশৰ স্কুল গাঁও নগৰ কলেজ সকলোতে সভা সমিতি পতা হয় এই সভাতেই দেশৰ অখণ্ডতা স্বতন্ত্ৰতা বজাই ৰখাৰ প্ৰতিজ্ঞা কৰা হয় 1947 চনত 15 আগষ্টত ইংৰাজৰ গোলামৰ পৰা যদিও ভাৰতবৰ্ষৰ স্বাধীনতা হৈছিল তেতিয়ালৈকে কিন্তু পূৰ্ণ স্বাধীনতা হোৱা নাছিল কিয়নো এখন দেশ চলাবৰ বাবে এখন সংবিধানৰ প্ৰয়োজন তেনে সময়ত ভাৰতবৰ্ষত এখন সংবিধান নাছিল এনে ক্ষেত্ৰত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত 7জনীয়া খচৰা সমিতিক লৈ প্ৰণয়ন কৰা হৈছিল সংবিধান খচৰা কমিটি দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়াসকলক বীৰ শ্বহীদক স্মৰণ কৰা হয় আৰু আহিবলগীয়া হোৱা নতুন প্ৰজন্ম স্বতন্ত্ৰতা আৰু অনুশাসনৰ জীৱনৰ বাবে যি সম্পূৰ্ণ প্ৰাণ বিসৰ্জন দি দেশৰ হকে দহৰ বাবে বিসৰ্জন দিছিল তেওঁলোকক স্মৰণ কৰা হয় তদুপৰি দেশৰ সকলো বাহাদুৰ জোৱানসকলৰ যিসকলে দেশ মাতৃ ৰক্ষাৰ বাবে বতাহ বৰষুণ গৰম ঠাণ্ডাকো নেওচি সীমান্তত সম্পূৰ্ণ সুৰক্ষা কৰি কঠিন পৰিস্থিতিৰ মোকাবিলা কৰি আমাক স্বাধীনভাৱে জীয়াই থকাত প্ৰেৰণা যোগাইছে সকলোলৈকে চেলুট জনাইছোঁ জয় হিন্দ বন্দে মাতৰম